চামষ্ট্ৰছ এখন কিহৰ ছবি দেখিছা? চাৰিজন বন্ধুৱে মুকলি আকাশৰ তলত ধুনীয়াকৈ বহি হাঁহি ধেমালিৰে কথা পাতি আছে, হয়নে? বন্ধুত্ব, বন্ধু, ফ্ৰেণ্ডশ্বিপ আমাৰ সকলোতকৈ মৰমৰ। প্ৰকৃত বন্ধু এজন পাবলৈ বহুত কঠিন, হয়নে? আৰু প্ৰকৃত বন্ধুজনৰ ওচৰত আমি নিজৰ মনৰ কথা নিসংকোচে খুলি ক'ব পাৰোঁ। বিপদত পৰিলেও আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে সেই বন্ধুজনে। সেইকাৰণে সদায় আমি বন্ধুত্বৰ এনাজৰীডাল কটকটীয়াকৈ বান্ধি ৰাখিব লাগে। আমি যেতিয়া অকলশৰীয়া অনুভৱ কৰোঁ, সেই বন্ধুজনৰ ওচৰলৈ গ'লে আৰু মনৰ কথা ক'লে আমাৰ মনটো খুবেই ভাল লাগে। বন্ধুত্ব আমাৰ অতিকৈ প্ৰয়োজন, হয়নে? সেইকাৰণে তোমালোকেও সদায় তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে মিলিজুলি ভালদৰে থাকিবা, ঠিক আছে? আজি মই তোমালোকক বন্ধুত্বৰ বিষয়ে কৈ আছোঁ, কাৰণ আমি আজি পঢ়িব গৈ আছোঁ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ফ্ৰেণ্ড নামৰ চেপ্টাৰটো, ঠিক আছে? ব'লা আমি এতিয়া পাঠটো পঢ়িম। বন্ধু, লিখক হ'ল জ্ঞানদা ফিৰাম বৰুৱা। বন্ধু, লিখক জ্ঞানদা ফিৰাম বৰুৱা। ব'লা আমি এতিয়া পাঠটো এবাৰ পঢ়ি লওঁ।